নমস্কাৰ মই চন্দন বসুমতাৰী ফ্ৰম বকতাৰাবাৰী কামৰূপ ৰুৰেল ডিষ্ট্ৰিক্টৰ হয় সো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ বিষয়ে মই দুআষাৰ মন্তব্য দাঙাই ধৰিব বিচাৰিছো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 2 লাখ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপন দিয়া লগতে 1 লাখ চৰকাৰী চাকৰি দিয়া সো চৰকাৰী চাকৰিৰ বিষয়ে মই মন্তব্য দাঙাই ধৰিব বিচৰা নাই লগতে তেখেতে যেটো কৈছে যে 2 লাখ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপন দিয়া সেই মৰ্মে আমাক সৰ্বপ্ৰথমে ৰেজিষ্ট্ৰেচনৰ পোৰ্টেল মুকলি কৰি দিলে তাৰ পিছত আমাক অনলাইন সাবমিশন কৰাৰ কাৰণে পোৰ্টেল মুকলি কৰি দিলে লগতে প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ ললে দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ দিলে কিন্তু সকলোতকৈ ডাঙৰ কথা হ'ল যে তেখেতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কৈছিল যে 2 লাখ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপন দিয়া কিন্তু ফাইনাল সাবমিশনত 2 লাখ নিবনুৱা যুৱক যুৱতীয়ে ফাইনাল সাবমিশন নকৰিলে অৰ্থাৎ অনলাইন এপ্লাই কৰিবলৈ সক্ষম নহলে সম্পূৰ্ণ সৰ্বমুঠ অনলাইন এপ্লাই কৰিলে 1,04,091 জনে কিন্তু এতিয়া কথা হ'ল তেখেতে কৈছিলে যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত 2 লাখ নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপন দিয়া কিন্তু সৰ্বমুঠ ফাইনাল সাবমিশন হ'ল 1,04,091 জন আচ্ছা ঠিক আছে প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ ললে দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ ললে তাৰ পিছত তেওঁলোকে কি কৰিলে 25,238 জনক সৰ্বমুঠ সিলেকশন কৰিলে বাকি 75,000ক কিয় সিলেকশন নকৰিলে কাৰণ কিয়নো সেই 75,000ৰ লগত ময়ো এজন হিতাধিকাৰী হয় গটিকে মই প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ দিলো দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ দিলো কিন্তু তথাপিও মই কিয় সিলেকশন নাপালো কাৰণ মই এজন যোগ্য হিতাধিকাৰী হয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে কৈছিল যে যিসকল নিবনুৱা যুৱক যুৱতীয়ে আগতীয়াকৈ কৰ্মসংস্থাপন কৰি আছে বা আগতীয়াকৈ যিকোনো ব্যৱসায় জড়িত হৈ আছে তেওঁলোকক প্ৰিফাৰেন্স দিম বুলি কৈছিল গটিকে আমাক কিয় বঞ্চিত কৰিলে সেই কথাটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো লগতে যিসকল নিবনুৱা যুৱক যুৱতীয়ে প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ দিলে দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ দিলে গটিকে সেই সকল নিবনুৱা যুৱক যুৱতীক কিয় ৰামঠগন দিলে এইটোহে হ'ল ডাঙৰ কথা আৰু দেখা গ'ল যে যিসকল নিবনুৱা যুৱক যুৱতীয়ে অৰ্থাৎ 25,238 জনে সিলেকশন পালে তেওঁলোকক খানাপাৰাত মাতিলে তেওঁলোকে গল ডিমান্ড ড্ৰাফট ললে কিন্তু তেওঁলোকে এটা কথা অৱগত নকৰিলে যে 2 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিয়া কথা আছিল কিন্তু দিলে 25,238 জনক কিন্তু সৰ্বমুঠ সাবমিশন কৰিছিলে অনলাইন এপ্লাই কৰিছিলে বা প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ দিছিলে 1,04,091 জনে কিন্তু কথা হ'ল সেই সকল নিবনুৱা যুৱক যুৱতী কিয় ৰামঠগন দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা সদায় চিন্তা কৰিব টেঙা আম কিন্তু বজাৰত এবাৰেহে বিক্ৰী কৰিব পৰা যায় এটা কথা সদায় মনত ৰাখিবা 2026 চনত কিন্তু আপুনি চাই ল'ব 2026 চনত কিন্তু বিধানসভা ইলেকশন আৰু পঞ্চায়ত ইলেকশন আহি আছে যদি 75,000 নিবনুৱা যুৱক যুৱতীয়ে যদি ৰাজপথত ওলাব লগা হ'ল আপোনাৰ যে কি গুটি হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এবাৰ চিন্তা কৰি চাব আপুনি এবাৰো চিন্তা নকৰিলে দুখৰ কথা লাজৰ কথা নিবনুৱা যুৱক যুৱতীয়ে আজি ৰাস্তাত আন্দোলন কৰিব লগা হৈছে সকলোতকৈ ডাঙৰ কথা আৰু দুখৰ কথা 3,000 পোষ্টত 11 লাখে ইন্টাৰভিউ দিব লগা হৈছে কিমান ভয়াবহ নিবনুৱা সৃষ্টি হৈ গৈ আছে আপুনি এবাৰ চিন্তা কৰিছেনে আপুনি কৈ আছে মই অমুক কৰিছো তুমুক কৰি আছো কি কৰা নাই অসমৰ উন্নতি অসমৰ কিমান মই পৰিৱৰ্তন কৰি আছো কিন্তু আপুনি এটা কথা চিন্তা নকৰে কিয় আপুনি এটা কথা চিন্তা কৰিব লাগিছিল পঢ়ি শুনি যদি আমি কৰ্মসংস্থাপন নাপাওঁ পঢ়ি শুনি যদি আমি চাকৰি নাপাওঁ তেনেহলে পঢ়া শুনা কৰাৰ অৰ্থ কি হ'ল গতিকে শিক্ষাৰ ফালে আগবাঢ়িলে নহব কৰ্মসংস্থাপনৰ হাতত ল'ব লাগিব কাৰণ শিক্ষা দীক্ষা কৰি হয়তো মানুহে মানৱীয় মূল্যবোধ ল'ব পাৰে বা মানৱীয় মূল্যবোধ কৰিব পাৰে কিন্তু কৰ্মসংস্থাপন যদি হাতত ল'ব নোৱাৰে তেনেহলে শিক্ষাৰ অৰ্থই নাথাকিব হয়তো কিছুমানে এই কথাটো উচিত বিচাৰ কৰিব নিবিচাৰিব পাৰে কিন্তু মই ভাবো যিসকল নিবনুৱা যুৱক যুৱতীয়ে প্ৰথম পৰ্যায়ৰ ইন্টাৰভিউ দিলে দ্বিতীয় পৰ্যায়ৰ ইন্টাৰভিউ দিলে যোগ্য হিতাধিকাৰীক বঞ্চিত কৰিলে গতিকে আপোনালোকে এইবিলাক কৰিব নালাগিছিল আপুনি এজন অসমৰ দক্ষ মুখ্যমন্ত্ৰী বুলি কয় কিন্তু আমাৰ ফালৰ পৰা যদি শ্ৰেণী বিভাজন কৰোঁ বা আমি যদি চিন্তা চৰ্চা কৰোঁ আপুনি অসমৰ এজন অদক্ষ মুখ্যমন্ত্ৰী
কাৰণ আপোনাৰ কোনো সৎ বিচাৰ নাই। কাৰণ আপুনি যদি সৎ বিচাৰ কৰিলেহেঁতেন আজি ৭৫,০০০ নিবনুৱা যুৱক যুৱতীক ৰামঠগন নিদিলেহেঁতেন। আজি ৭৫,০০০ নিবনুৱা যুৱক যুৱতীয়ে ৰাজপথত ওলাই আন্দোলন কৰিবলগীয়া পৰিস্থিতি নহ'লেহেঁতেন। আপুনি এটা কথা সদায় চিন্তা কৰিব, 2026 চনত বিধানসভা ইলেকশ্যন আৰু পঞ্চায়ত ইলেকশ্যন আহি আছে। যদি কেনেবাকে যদি ৭৫,০০০ নিবনুৱা যুৱক যুৱতীক যদি আপুনি ৰামঠগন দিয়ে নে, আপুনি চাই ল'ব 2026 চনত আপোনাক এনেকুৱা পৰিস্থিতি কৰিম, মুখ্যমন্ত্ৰী চকীৰ পৰা আপোনাক ধৰি কিনে ডাইৰেক্ট ব্ৰহ্মপুত্ৰত নি দুলি মাৰি দিম। কাৰণ সেই চকীখনত আপুনি যোগ্য নহ'ব 2026 চনত যদি নিবনুৱাক কিবাকে যদি ৰামঠগন দিয়ে। গতিকে আপোনাৰ এতিয়াও সময় আছে, আপুনি চিন্তা কৰক, নিবনুৱাৰ কাৰণে অলপ চিন্তা কৰক। কাৰণ আপুনি গমেই পাইছে ৩,০০০ পোষ্টত যদি 11 লাখে পৰীক্ষা দিব লগা হয়, কিমান ভয়াৱহ নিবনুৱা সৃষ্টি হৈ গৈ আছে। গতিকে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িলে নহ'ব, কৰ্মসংস্থাপনো পাব লাগিব। আজি কিমান ভয়াৱহ পৰিস্থিতিত নিবনুৱা যুৱক যুৱতীয়ে কিমান দুখত দুবাৰকৈ ইণ্টাৰভিউ দিলে, প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ দিলে, দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ দিলে, কিমান দুখত কৈ আছে আমাক চিলেকশ্যন কৰক, আমাক চিলেকশ্যন কৰক। আপুনি কিন্তু এবাৰো উক্ত কথাখিনি চিন্তা নকৰিলে। আমি আপোনাৰ বাইটটো শুনিবলৈ বহুত অপেক্ষাত ৰৈ আছিলোঁ। আপুনি নিশ্চয় কিবা চিন্তা চৰ্চা কৰি আপুনি বাইট দিব, নিবনুৱাৰ হেতুকে কিবা নহয় কিবা এটা ভাল চিন্তা কৰিব। আপুনিতো নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেতুফালে কৈছিল যে 2 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিম, কিন্তু আপুনি ক'ত 2 লাখ নিবনুৱা যুৱক যুৱতীক কৰ্মসংস্থাপন দিলে? আপুনি দেখোন 1 লাখ দিম বুলি কৈ 1 লাখকো দিব নোৱাৰিলে। প্ৰত্যেক মাহতে আপুনি বাইট সলনি কৰি থাকে। প্ৰথম মাহত ক'ব 30 তাৰিখে টকা দিম, তাৰে নেক্সট মাহত ক'ব নৱেম্বৰত টকা দিম, তাৰে নেক্সট মাহত ক'ব অক্টোবৰৰ 5 তাৰিখে অনলাইন ছাবমিশ্যন হ'ব, ৰিএপ্লাই কৰিব লাগে। ইয়াত ৰিএপ্লাই কৰাৰ কথা কি হ'ল? ৰিএপ্লাইৰ কথা কেনেকৈ আহি পৰে? প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ ল'লে, দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউ ল'লে আমিতো যোগ্য হিতাধিকাৰী হয়। গতিকে আমাক ডাইৰেক্টলি নিৰ্বাচন কৰিব লাগে। বাৰে বাৰে আৰু নিবনুৱাসকলক বাৰে বাৰে যে আপোনালোকে কষ্ট দি আছে। এটা ইণ্টাৰভিউ দিলে কিমান